নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই চিম্পুল মেখেলা চিলোৱাৰ এটা ভিডিঅ' লৈ আহিছোঁ। যিসকলৰ ঘৰত মেচিন আছে কিন্তু তেওঁলোকে চিলাব নাজানে, তেওঁলোকৰ বাবে মই এই ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে চাওকচোন বাৰু ভিডিঅ'টো। ইয়াত মেখেলা চিলাবৰ কাৰণে তলৰ জিভা দুডাল, আমি জিভা বুলিয়ে কওঁ বাৰু, সেই দুডাল মিলাই পেলানি মেখেলাখন চিলাবলৈ আৰম্ভ কৰিব লাগে এটা ছাইড, কিন্তু ওপৰৰ ফালে মিলাব নালাগে, তলৰ ফালেই মিলাব লাগে। এনেদৰে মেখেলাখনৰ এটা ছাইড চিলাই ল'ব লাগে। এনেদৰে চিলাই যাব লাগে এটা ছাইড। এয়া মোৰ এটা ছাইড চিলোৱা হৈ গ'ল। এতিয়া আনটো ফালেও ঠিক একেদৰে তলৰ জিভা দুডাল মিলাই ল'ব লাগে। ওপৰৰ ছাইডে মিলাব নালাগে, কাৰণ ওপৰৰ ছাইডে সমান নহয় কিছুমান, সেয়েহে এনেদৰে আনটো ছাইডো চিলাই ল'ব লাগে। এনেদৰে চিলাই যাই থাকিব লাগে। মেখেলাখনৰ আনটো ছাইডো এনেদৰে চিলাই যাই থাকিব লাগে। বন্ধু বান্ধৱীসকল, মই আপোনালোকক এইখিনিত এটা কথা কৈ থওঁ, মোৰ শব্দত হয়তো বহুতো ভুল ত্ৰুটি হ'ব পাৰে, মই ইমান ভালদৰে কথা ক'ব নাজানো। আপোনালোকে যেন সকলো ভুল ত্ৰুটি আপোনালোকৰ মাজৰে এজন বুলি ভাবি মোৰ ভুল ত্ৰুটিবিলাক ক্ষমা কৰি দিয়ে আৰু শুধৰাই লয়। এতিয়া মোৰ মেখেলাৰ দুই ছাইডটো চিলোৱা হৈ গ'ল। এতিয়া তলৰ মুখনিটো দি ল'ব লাগিব। তলৰ মুখনিটো দি ল'বৰ কাৰণে এনেদৰে মেখেলাখন মেচিনৰ ভিতৰৰ ফালে এটা ছাইডটো সুমুৱাই পেলানি ভিডিঅ'ত দেখুওৱা ধৰণে আপোনালোকে তলৰ মুখনিটো দিব। মই হয়তো ভালদৰে ক'ব জনা নাই, কিন্তু ভিডিঅ'টো চাই আপোনালোকে কৰিব পাৰিব। এনেদৰে তলৰ মুখনিটো দি ল'ব, দি লৈ এনেদৰে চিলাই যাব। সূতাৰ কাপোৰ চিলাবৰ কাৰণে খুব ভাল হয়। অলপমান ভাঁজ দিয়াৰ লগে লগে কাপোৰখিনি ভাঁজেই হৈ যায়। এনেদৰে চিলাই যাব। যিসকলে জানে তেওঁলোকেতো জানেই বাৰু, মই নজনাসকলৰ বাবেহে ভিডিঅ'টো বনাইছোঁ। জনাসকলে প্লিজ বেয়া নাপাব। যেতিয়া আমাৰ মুখনিটো শুদ্ধভাৱে চিলোৱা হৈ যায়, তেতিয়া এনেদৰে লাষ্টৰখিনিত সমানে এনেই মিলি যায় তাৰমানে, আৰু আমি মিলাই দিবৰ দৰকাৰেই নাই, এনেই মিলি যায়। এয়া চাওক ভিডিঅ'ত দেখুওৱা ধৰণে এনেদৰে মিলি যায়। এতিয়া মই আনটো মেখেলাখনৰ আনটো ফালেও মই ওপৰৰ ফালে তাৰমানে এনেদৰে চিলাই ল'ম মুখনি দি পেলানি। সেইটো আপোনালোকৰ নিজৰ ওপৰত কথা। মুখনিটো সৰুকৈ দিওঁ, ডাঙৰকৈ দিওঁ, কাপোৰ বেছি থাকিলে ডাঙৰকৈ দিব পাৰে, কাপোৰ অকণমান কম হ'লে সৰুকৈ দিব পাৰে। এনেদৰে মই এইটো মিডিয়াম চাইজতে দিছোঁ, এইটো মই জোখত বুলি ভাবোঁ এইখিনি দিলে। তাৰপিছত এনেদৰে আপোনালোকে যেতিয়া অলপমান চিলাব পৰা হ'ব, তেতিয়া এনেদৰে হাতৰ কিলাকুটিটো এনেদৰে পিছুৱাই পিছুৱাই চিলাই গ'লে সোনকালে চিলোৱা হয়, খৰকৈ চিলাব পাৰি। এয়া আমাৰ মেখেলাখন চিলোৱা হৈ গ'ল। এয়া চাওক, অতি সহজতে চিম্পুল মেখেলা চিলোৱা আমাৰ হৈ গ'ল।